West Karbi Anglong District Congress Community pen Dima Hasao District Congress Community APCC in charge Apurba Kumar Bhattacharya Phan Dongmukak Alongkang Thumkar Nelapen Karcho Jamek Kedengpon Assam Pradesh Congress Community APCC pen Kewang Jilang Arni Along District Along Congress Asong Kapang Tangpon Jia Phan Pura West Karbi Anglong Lapen Dima Hasao District Hinni Along APCC in charge Kapang Tangpon Ateng pen Apurba Kumar Bhattacharya Phan Dongmukak Along Kangthum Karne Jamek Padosi Karcho Padopon Pimpur Ponme Kedamtang Karnataka Assembly Bang Phukilik Ang Theklang Det Aphipen Indian Along BJP Ajakong Nang Bob Tanglo Lapen Non Kewang GMP Abang Phukilik Ahot Pen ke BJP Asong Aphan Parem Unpo Pura Congress A Party Tum Ningchepathe Ponlo Bangso Ningchepathe Ajok Pen Si Congress Asong Atum Assam Long Rias Along Ta Song Kapang Tang Ponji Asai ke claim Dode Sang Se Anpinlo Assam along ri Anglong district along ta ing tangkring lapen owe kimia songja APCC in charge nang chitoisi BJP ajakong kapabob jia phan bor iponlo kangthum karne lapen karcho ajai meg West Karbi Anglong district congress committee sahem dongmukak along padoponsi district congress amai phu mate ke APCC abarim EM Singh Teron chepachun ponlo dongkom mukam pen great son timung nangkilo birta kido life Dima দুটা ডিস্ট্রিক্টৰ কাৰণে আপুনি ইনচাৰ্জ হৈ কিনি কংগ্ৰেছ দলৰ আগন্তুক কেনেকৈ শক্তিশালী কৰিব বুলি আপুনি আশা কৰিছে আমি প্ৰথমতে যিসকল কংগ্ৰেছ দলৰ কৰ্মী হয় বৰ্তমানৰ বিজেপি শাসনত অতিষ্ঠ হৈ বিভিন্ন ধৰণৰ শাস্তিৰ সন্মুখীন হৈছে কষ্ট পাইছে আৰু তেওঁলোকে সক্ৰিয়ভাৱে দলৰ লগত জড়িত হোৱাৰ পাতে সেই সকল মানুহৰ ওচৰলৈ যাম তেওঁলোকক আমি পুনৰ দলৰ লগত একাত্ম কৰি তুলিম আৰু আমি প্ৰতিজন মানুহৰ ওচৰলৈ আমাৰ কথাবিলাক যে আজি কাৰ শাসন চলিছে আৰু কি শাসন চলিছে কি জনজাতি কি অজনজাতি এইবিলাক মানুহৰ মাজত আমাৰ যিটো মিলাপ্ৰীতি আছিল সেই মিলাপ্ৰীতিবিলাক যে এতিয়া নষ্ট হৈ গৈছে এতিয়া যে ধৰ্মৰ নামত গোষ্ঠীৰ নামত সম্প্ৰদায়ৰ নামত আৰু লোক দেখুৱাই ৰাজনীতি চলিছে আমি সেইবিলাকৰ বিৰুদ্ধে মানুহক আমাৰ ভৱিষ্যতৰ কথা কৈ আমি তেওঁলোকক মাজলৈ যাম আমাৰ দৃঢ় বিশ্বাস আছে ইতিমধ্যে লাহে লাহে মানুহে বুজি পাইছে যে জুমলাবাজ কি বস্তু আৰু মিছা প্ৰতিশ্ৰুতিৰে যে মানুহবোৰক কেৱল ক্ষমতাৰ সংগী কৰিব বিচৰাইছে সেই কথা বতৰাবিলাকো সবে বুজি পাইছে আৰু আমি এই কথাখিনি কৈ আহি থকা সময়ত ইতিমধ্যে আমি এটা বাৰ্তাও লাভ কৰিছোঁ দেখিছোঁ যে মানুহবোৰে আমাৰ লগত যোগাযোগ কৰিবলৈ আৰম্ভ কৰিছে আজিৰ পৰা কেইদিনমান একমাহমানৰ আগতে আমাৰ জয়ৰাম ইংলেং ডাঙৰীয়া যেতিয়া ঘূৰি আহিল তাৰপিছতেই আমাৰ বহু মানুহ আমাৰ লগত আহিছে বিভিন্ন ঠাইত আজি এই পশ্চিম কাৰ্বি আলং জিলাতো মণ্ডলে মণ্ডলে যোগদান প্ৰক্ৰিয়া চলি আছে গতিকে আমাৰ দৃঢ় বিশ্বাস আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ যিটো বলিষ্ঠ নেতৃত্ব সেই নেতৃত্ব আমি সন্মিলিতভাৱে আমাৰ সাংসদসকল আমাৰ বিধায়কসকল আৰু দলৰ সকলো স্তৰৰ কৰ্মীয়ে মিলিজুলি আমি পুনৰ কাৰ্বি পাহাৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিজয় ধ্বজা বিশ্বাস আৰু আস্থাৰ পতাকা আমি উৰুৱাবলৈ সমৰ্থ স্যাৰ আজি একমাহ ধৰি আমাৰ অসম সীমা আৰু মেঘালয়ৰ সীমান্তৰ সমস্যা আজি একমাহ ধৰি চলি আছে বৰ্তমানলৈকে সমাধান হোৱা নাই সেই সমস্যাৰ বিষয়ে আপুনি কি ক'ব বিজেপি দলে সদায় বিচাৰে যে সমস্যা এটা সৃষ্টি হওক আৰু সমস্যা যেতিয়া হ'ব তেতিয়া তেওঁলোকে ভাবে যে মলম লগাবলৈ আহি মিঠা মিঠা কথা কয় কিন্তু কাম একো নকৰে আজি अभी तो कौन एक नाकामा सरकार चल रही है भाजपा आम जनता के लिए नहीं है भाजपा सिर्फ उनकी मित्रों के लिए है और সেই কথাটো ইয়াতো হৈছে কিন্তু আমাৰ দৃঢ় বিশ্বাস আছে যে আমি উভয় পক্ষৰ ওচৰতে আমাৰ আহ্বান থাকিল যে আমি আমাৰ মাজত সংঘাত নহয় আমি সকলোৱে সমস্যাৰে জৰ্জৰিত কি মেঘালয়ৰ সীমান্তৱৰ্তী জনসাধাৰণে হোক বা কি আমাৰ পশ্চিম কাৰ্বি আলং জিলাৰ সীমাত বসবাস কৰা জনসাধাৰণেই হওক আমি সকলো ভাৰতীয় আমি সকলো ভাল ভাৰতীয় হৈ মিলিজুলি জীয়াই থকাৰ বাবে আমি কংগ্ৰেছ দলৰ পৰা ইতিমধ্যে পদক্ষেপ লৈছোঁ
আৰু আমাৰ এই পদক্ষেপ অব্যাহত থাকিব। স্যার লাস্ট কুৱেশ্যন আগন্তুক নিৰ্বাচনত যদি কংগ্ৰেছ চৰকাৰে যদি জয়ী হয় আমাৰ কাৰ্বি আংলঙৰ আৰু কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং লগতে ইনচিলৰ যিটো সমস্যা যিটো ইছ্যু আপোনাৰ কংগ্ৰেছ চৰকাৰে কিবা সমাধান কৰিব বুলি আপোনাৰ কিবা ভাবিছেনে তেনেকুৱা কৰিব বুলি ভাবিছে? কাৰণ কাৰ্বি পাহাৰত কেৱল সম্পদখিনিয়ে আমাৰ বন্ধু হ'লে নহ'ব নহয়, ইয়াৰে মানুহখিনিও আমাৰ বন্ধু হ'ব লাগিব। ইয়াৰে সমস্যাবিলাক সমাধান কৰাটো কংগ্ৰেছ দলে লক্ষ্য হিচাপে লৈ আগবাঢ়িব আৰু আমাৰ দৃঢ় বিশ্বাস আছে একেদিনাই কোনো কাম আমি কৰিব নোৱাৰোঁ, কিন্তু আমাৰ সংকল্প আছে যে কি ডিমা হাছাও হওক কি কাৰ্বি পাহাৰ হওক চবতে আমাৰ শান্তি মিলা প্ৰীতিৰ বঁটা বলিবই। ধন্যবাদ স্যার।